হে বন্ধুসকল, তো বলক মই আজি এটা বস্তু দেখাব যাই আছোঁ। মানে কি আজি বিশ্বকৰ্মা, তো বিশ্বকৰ্মা শুভেচ্ছা জনালোঁ সকলোকে। আৰু আমি আছোঁ বেংগলোৰত, ইয়াতে মানে বিশ্বকৰ্মাই চোৱা নাই। আমি যিহেতু আমি দুজন অসমৰ আছোঁ, এজন কলকাতাৰ আছোঁ। আমি যিহেতু পূজাটো কৰোঁ, তো আমিও এইবাৰ ভাবিছোঁ কি ইয়াতে পূজাটো কৰোঁ। আমি তিনিজনে মিলি বঢ়িয়াকৈ চাফা তাফা কৰিছোঁ। কালি আজি অলপ পানী চানী ছিটাই দিলোঁ, ছিটাই দি কিনে পূৰা চাফা তাফা কৰি অলপমানকৈ পূজা কৰিম বুলি ভাবিছোঁ। যিহেতু আমাৰ তাৰে দৰেতো ইয়াত বামুণ চামুণৰ হেৰিকুৱা নাই, আছে যদিও আমি সেনেকৈ নাজানো। ইয়াতে পূজাটো কৰিম বুলি ভাবিছোঁ। আমি তিনিটাই আনি অলপমান ফটো চটো লৈ আহিছোঁ, আনি কিনে দেখাই আছোঁ আপোনালোকক। আনি কিনে অলপ ফটো এখন দি পূজা চূজা অলপ কৰোঁ। কাৰণ ইয়াতেতো আমাৰ অসমৰ দৰে নহয়, ইয়াতে কাম কৰিব লাগিব। ইয়াতে মালিকৰ মালিকে এইবিলাকতো নামানে ইয়াতে। ইয়াতে আজিৰ পৰা কামো কৰিব লাগিব। আমাৰ তাত হ'লেতো পূজা কৰি কিনে বাৰু মানে কি অসমতো পূজাৰ দিনতো কামেই নকৰে, সেইটো সেনেকুৱা। আৰু ইয়াত মানে কি কাম কৰিবই কম্পালচৰি। ইয়াতে মানে দুৰ্গা পূজাতহে মানে দছৰা বুলি এটা আছে, তাতে টুল চুল স্কিলি কিনে যিমান লোহাৰ বস্তু আছে মানে চব দুৰ্গা পূজাত কৰে। আমিতো বিশ্বকৰ্মা যিহেতু পালোঁ, বিশ্বকৰ্মাতে কৰোঁ। আমি তিনিটা মিলি কিনে অলপ কৰিম বুলি ভাবিছোঁ। তো বলক চাই থাকক। মূৰ্তিটো মানে আমি মূৰ্তি অনা নাই, ফটো ডাইৰেক্ট লৈছোঁ। ফটোখন ইয়াতে থোৱা আছে কাগজত মেৰাই, অলপ দেখাই আছোঁ খুলি কিনে। ইয়াতে থ'ম বুলি ভাবিছোঁ। ফটোখন থৈ লওঁ ৰ'ব, কাৰণ মই নিজে কৰি আছোঁ ভিডিঅ' মোবাইলেদি। ফটোখন থলোঁ, এইখনে ফটো থলোঁ। তো অলপ বস্তুখিনি আনোঁ আৰু কি কি আছে জগাৰখিনি লৈ লওঁ, লৈ কিনে ইয়াতে থৈ দিম বঢ়িয়াকৈ। অলপ দেখাই আছোঁ কি কি আনিছোঁ আমি, যিখিনি পাৰোঁ অলপমানকৈ কৰিম বুলি ভাবিছোঁ। এইটো ফল মূল আনিছোঁ। এই আপেল আছে, ডালিম আছে, আপেল আছে, নাৰিকল আছে, কল আছে, আঙুৰ আছে। তাৰপিছত এইটো থৈ দিওঁ ছাইডত দেখি। তাৰপিছত ফুল আনিছোঁ, চব ইয়াতে ফুল। আৰু ইয়াতে মালা আছে। এইবিলাকতো আলাবৰ কাৰণে দিছিলে, ইয়াৰ ফটোও দিছিলে। আৰু এইবিলাক মানে কি শ্ব'ৰুমত অলপ চাইজ কৰিবৰ কাৰণে বস্তুবিলাক সেনে আনা অলপ সেনে চিষ্টেম। আৰু এইটো কিবা দিছে ময়ো নাজানো দিয়ক, এইটো কি মানে চাওকচোন। এইটো বাৰু কি, আপোনালোকে পাৰে যদি ক'ব কি দিছে। আৰু ইয়াতে মালা দিছে, আৰু ইয়াতে ধূপ। এইখিনিয়ে। তো বলক চাই থাকক কি কৰোঁ, অলপ দেখাই আছোঁ যিখিনি পাৰোঁ। থাপ্পৰ মাৰবি ৰ এই ৰেম। ৱাশ্বিং মেচিন দি দিছোঁ, ফুল চুল। কম্প্ৰেচাৰ মেচিন চাফা তাফা কালিয়ে কৰিছিলোঁ, আজি অলপ পানী মাৰি কিনে ফুল দিলোঁ। এয়া চব প্লাগ ক্লিনাৰ, ৰেম সেই টুল বক্স, মিচিং ৰেম উঠোৱা মিচিং, হাইড্ৰলিক অইলৰ এইবিলাক ৰেমত মালা চালা দিছোঁ। এইবিলাক ৰেম চাওক। এইখন মোৰ ৰেম, এইখন হৈছে মোৰ ৰেম থৈছোঁ। আৰু এইবিলাক চাওকচোন কেনেকৈ বটলত কি আইডিয়া স্ক্ৰুবিলাক থৈ দিছোঁ, দেখা পাইছে না। আৰু এই গেটৰ এনেকৈ মালা একডাল ওলমাই দিছোঁ, জিলমিল কৰা মালা। ফটোৰ পিছত দেখি যে বিশ্বকৰ্মাৰ এইটো চাওক, এইটো দি দিওঁ। এনেকুৱা তিনিখন ষ্টিকাৰ আনিছোঁ। মই ভাবিছোঁ মোৰ ৰেমৰ ওচৰত মই এনেকৈ মাৰি থৈ দিওঁ। তো চাওঁ যদি হয় আৰু ইচ্ছা যায় এতিয়া লগাই থৈ দিম। ইয়াৰে হয় লোকেল, ইয়াৰ দৰে এনেকৈ লগাই আছে। মইতো আগত বাৰু লগালোঁ, ফুট লগালোঁ। ইয়াতে দেখাই আছোঁ মই ফুট। এয়া চাওক, মই ফুট লগালোঁ ফুট। আৰু ইয়াৰ দৰে ইয়াৰ দৰে লগাই আছে। ইহঁতৰ নিয়মত মানে এনেকৈ মিক্স কৰি কিনে ছিটাই দিয়ে, ছিটাই দি আছে। পূজা হৈ গ'ল আৰু দেখাই আছোঁ মানে কেনেকৈ এনেই আৰু অলপ শ্বৰ্টকাট কৰিলোঁ। কাৰণ বেংগলোৰতো নকৰে ইহঁতে, আমি যিহেতু অসমৰ হয়, যিহেতু বিশ্বকৰ্মা পূজা কৰোঁ। তো সেইটো কাৰণে আমি অলপমান কৰিলোঁ। দেখাই আছোঁ এনেই অলপমান, আৰু কি কি হেৰি কৰি এনেই অলপ হেৰি কৰি থৈ দিলোঁ। তো এইখিনি চাওক, এইখিনি অলপ যি ইয়াৰে চব প্ৰসাদ চসাদ যি আছে ইয়াৰে এইখিনি দিছোঁ। আৰু ফটো ইয়াত চব জেগাত য'তে সেৱা চেৱা কৰিলোঁ। তো এয়াই আৰু চবতে ধূপ দিলোঁ। এইবিলাকতো ধূপ চুপ দি মিচিং চিচিঙত, ৰেমত, এয়া মিচিঙত, ৱাশ্বিং ৰুমত চবতে দি পূজাটো কৰিলোঁ। আৰু এতিয়া আৰু কামত লাগিব মোটামুটি 10টা বজাৰ পৰা
কাৰণ কিয় ইয়াৰে যিহেতু এইবিলাক নিয়ম নাই আমাৰ তাতেতো কাম কৰি কিনে সেইদিনা পূজা কৰি কিনে কামেই নকৰোঁ তো ইয়াতেতো আৰু উপায় নাই ইয়াতেতো কাম কৰিবই লাগিব যিহেতু আৰু বেলেগৰ শ্ব'ৰুম বা ইয়াতে এইবোৰ নিয়ম নাই তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আৰু কি ক'ম